নমস্কাৰ মই শেৱালী খুবা দ্য ফ্ৰেগ্ৰেন্স অফ নাইট কুইন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমাৰ ভাদ মাহ চলি আছে। ভাদ মাহত আমাৰ নামঘৰতটো প্ৰসাদ খোৱা হয়। প্ৰসাদৰ শেষত আমি বহুতে পায়স দিওঁ। এই পায়সৰে এটা মই আজি ৰেচিপি লৈ আহিছোঁ। আজি মই এই পায়সখিনি ক'লা জহা চাউলেৰে বনাইছোঁ। ক'লা জহা চাউলৰ পায়সখিনি আমাৰ নৰ্মেল যিটো জহা চাউল হয় তাতকৈ অকণমান হেল্ডি আৰু তাতকৈ বেছি টেষ্টিও হয়। গতিকে আজি মই এইটোকে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেন্তে হ'লে দেৰি নকৰোঁ, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। ইয়াৰ বাবে আমাক লাগিব ক'লা জহা চাউল। মই এইখিনি গোটেই ৰাতি তিয়াই থৈছিলোঁ। ক'লা জহা চাউলৰ বৈশিষ্ট্য হয় কি, আমাৰ নৰ্মেল জহা চাউলখিনিত এইখিনি বেছি হেল্ডি বুলি কোৱা হয় আৰু বেছি টেষ্টিও হয়। কিন্তু এইটো বনাবলৈ অকণমানেই কষ্ট মানে কি, এইখিনি গোটেই ৰাতি তিয়াই থ'ব লাগে। আমাৰ যিটো বগা জহা চাউল হয় সেইখিনি নিচিনা ইমান কোমলীয়া নহয়। গতিকে এইখিনি গোটেই ৰাতি তিয়াই থোৱাৰ পাছত আকৌ কুকাৰত 4-5টা চিটি দিয়াৰ পাছতহে এইখিনি সিজে। গতিকে এইখিনি সিজাওঁতে অকণমান কষ্ট হয়, বাকী কিন্তু খাবলৈ বহুত টেষ্টি আৰু বহুত হেল্ডি হয়। মই ইয়াত চাহকাপৰ জোখাৰে 1.5 কাপ চাউল লৈছোঁ আৰু মই সেইটো জোখতে বাকীখিনি বস্তু এড কৰিছোঁ। আপোনালোকে সেই জোখটোৰ হিচাপতে জোখবিলাক অকণ ইফাল সিফাল কৰিব পাৰিব। এতিয়া আহিছোঁ মই বনোৱা প্ৰচেছৰ ফালে। এই জহা চাউলখিনি মই এটা সৰু কুকাৰত লৈ লৈছোঁ। এইখিনি যিহেতু কুকাৰত চিটি দিব লাগিব, গতিকে মই একেবাৰে কুকাৰতেই বনাম বুলি ভাবিছোঁ। আপোনালোকে বিচাৰিলে কুকাৰত চিটি দিয়াৰ পাছত আকৌ বেলেগ এটা পাত্ৰত লৈ ল'ব পাৰিব, কিন্তু তাতেই বনালে তো ফ্লেভাৰটো তাতেই সোমাই থাকিব। গতিকে মই তাতেই বনাম বুলি ভাবিছোঁ। এতিয়া মই ইয়াত এড কৰিছোঁ গাখীৰ আৰু অকণমান পানী মিলাই দিছোঁ। যিহেতু আমাৰ গাখীৰখিনি অলপমান ডাঠ, গতিকে এতিয়া মই চিটি লগাব লাগিব। চিটি লগোৱাৰ বাবে মই ইয়াতে গাখীৰ আৰু অকণমান পানী মিলাই এতিয়া মই এইখিনি গেছত উঠাই দিছোঁ। এয়া মই এতিয়া গেছত উঠাই দিলোঁ। এতিয়া মই এই চাউলখিনি যিহেতু মই গোটেই ৰাতি তিয়াই থৈছিলোঁ, তাৰ পাছতো মই ইয়াত 6টা চিটি মাৰিছোঁ। 6টা হুইচেল দিয়াৰ পাছতহে এইখিনি আকৌ পগাব পাৰিম। গতিকে এয়া চাওক, মই গোটেই 6টা চিটি আপোনালোকক দেখাই থকা নাই আৰু চিটিটো মাৰোঁতে অকণমান ভিডিঅ' কৰি পেলাই দেখাই দিলোঁ জাষ্ট। এয়া চাওক, মই এনেদৰে 6টা চিটি মাৰিছোঁ। এনেদৰে 6টা চিটি মৰাৰ পিছত মই কুকাৰটো ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। চিটিকেইটা যোৱাৰ পাছত মই ঢাকোন খুলি আকৌ এতিয়া কুকাৰটো গেছত উঠাই দিছোঁ। এয়া চাওক, গেছত উঠাই দিয়াৰ লগে লগে অলপ বুৰবুৰণি আহিছেই। এতিয়া মই এড কৰিছোঁ গাই গৰুৰ গাখীৰ। যিহেতু মই ঘৰতে লোৱা গাই গৰুৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ, গতিকে মই ইয়াত একো পানী দিয়া নাই ইয়াৰ লগত মিলাই। যদি আপোনালোকে আমুল তাজা ব্যৱহাৰ কৰে তেন্তে হ'লে আমুল তাজাৰ লগত অকণমান পানী দিব পাৰিব। যিহেতু আমুল তাজা আমাৰ গাই গৰুৰ গাখীৰতকৈ অলপ ডাঠ হয়। আৰু লগতে মই গাখীৰত থকা অলপ সৰ আছিলে, সৰখিনি দি দিছোঁ। সৰকণ দিলে পায়সৰ সোৱাদটো আৰু বেছি ভাল হয়। এয়া চাওক, কথা কৈ থাকোঁতেই এতিয়া ইফালে বুৰবুৰণি আহিলেই। এতিয়া এনেদৰে মই 5 মিনিটমান উতলিব দিছোঁ। ইয়াৰ পিছত মই এড কৰিম ড্ৰাই ফ্ৰুইটছ। ড্ৰাই ফ্ৰুইটছৰ ভিতৰত মই খালি কাজু আৰু এলমণ্ডহে এড কৰিছোঁ। আপোনালোকৰ তাত যদি কিচমিচ, জাইফল এনেকুৱা জাতীয় থাকে তেন্তে হ'লে সেয়াও এড কৰিব পাৰিব। মোৰ তাত নাছিলে, গতিকে মই এই দুবিধেই ব্যৱহাৰ কৰিছোঁ। যিহেতু আমাৰ জুইত 3-4 মিনিটমান দিয়া হৈ গৈছে, ভালদৰে উতলন আহিছেই, গতিকে মই অলপমান লৰাই লৈছোঁ। ক্ষীৰখিনি সদায় অলপ সঘনাই লৰাই থাকিব লাগে যাতে তলত লাগি নাযাওক। এতিয়া মই ইয়াতে কাজু আৰু এলমণ্ডখিনি এড কৰি দিলোঁ আৰু এতিয়া এইখিনি মই আকৌ ভালদৰে লৰাই থাকিম। লৰোৱাখিনি আপোনালোকক দেখুওৱা নহ'ল আৰু। এতিয়া মই ইয়াতে এড কৰিছোঁ চেনি। মই সৰু চাহ চামুচেৰে চেনি 3 চামুচ ব্যৱহাৰ কৰিছোঁ, কিন্তু মই ইয়াত 2 চামুচৰহে ভিডিঅ' কৰা হ'ল। আপোনালোকে যদি মিঠা অলপমান বেছি খায় তেন্তে হ'লে অকণমান বেছি দিব পাৰিব। কিন্তু এটা কথা কৈ থওঁ, যদি আপোনালোকে গাই গৰুৰ
গাখীৰৰ বাদে আমুল তাজা বা তেনেকুৱা গাখীৰ ব্যৱহাৰ কৰে তেন্তে হলে চেনিটো অকণমান নিজে যিটো জোখত খায় যিমান মিঠা খায় তাতকৈ অকণমান কমাই দিব যিহেতু এইবোৰ গাখীৰৰ অকণমান নিজা মিঠা সোৱাদ এটা থাকেই নহলে শেষলে গোটেই ক্ষীৰখিনি অকণমান মিঠাটো চেকচেকীয়া মিঠা নিচিনা লাগিব এয়া চাওক আমাৰ এতিয়া বুঢ়াই আছে মই মাজে মাজে লৰাই আছো ক্ষীৰখিনি সঘনাই লৰাই থাকিবলৈ এলাহ কিন্তু নকৰিব যিহেতু এখিনি তলত লাগি যাব পাৰে আৰু এতিয়া আমাৰ চাওক লাহে লাহে ডাঠ হৈ আহিছে গতিকে আমি সঘনাই লৰাই থাকিব লাগিব কিন্তু দেই আৰু ইয়াৰ কালাৰটোৰ কাৰণে অকণমান আপোনালোকে বেয়া লেতেৰা তেনেকুৱা এটা দেখিব পাৰে কিন্তু এই চাউলটোৰ কালাৰটোৱে তেনেকুৱা অকণমান জামুকীয়া ৰঙৰ নিচিনা সেইকাৰণে কালাৰটো অকণমান বেলেগ হয় খাবলৈও অকণ বেছি টেষ্টি হয় আমাৰ এতিয়া লাহে লাহে ক্ষীৰখিনি হৈ আহিছে এই কনসিস্টেন্সিটো দেখিছেনে বাৰু মানে একদম ডাঠ কৰিও ৰাখিব নালাগে আৰু একেবাৰে পাতলো কৰিব নালাগে মই যিটো জোখ দেখাইছো তেনেকুৱা জোখতে আপোনালোকে ৰাখিব আৰু এইটো জোখতে গেছৰ ফ্লেমটো অফ কৰি দিব মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ঠাণ্ডা হোৱালৈ 15 মিনিটমান থৈ দিম 15 মিনিটৰ পাছত চাওক ক্ষীৰখিনি আৰু অলপ ডাঠ হৈ গ'ল সেইকাৰণে কৈছিলোঁ অকণমান সেই পনীয়া জোখটোতে থৈ দিব যাতে খোৱাৰ সময়ত যিটো জোখ হয় খোৱাৰ জোখটো একদম পাৰফেক্ট হয় এতিয়া মই চিচা বাউল এটাত উলিয়াই গাৰ্নিচিঙৰ কাৰণে ওপৰত অকণমান কাজু কাটি পেলাই দি দিছোঁ এতিয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ দেখিয়ে খাওঁ খাওঁ লাগিছে নহয়নে বাৰু আপোনালোকৰ এতিয়া ৰেডি হৈ গ'ল আপোনালোকৰ টেষ্টি ইয়াত হেল্ডি পায়সখিনি এইখিনি আপুনি ভাতৰ শেষতো খাব পাৰে বা এজ এ সুইট ডিছ কিবা পাৰ্টি বা কিহবাতো ব্যৱহাৰ কৰিব পাৰে শেষত মই আকৌ এবাৰ গোটেই বস্তুখিনি জোখখিনি কৈ দিছোঁ যাতে আপোনালোকে বনাবলৈ অসুবিধা নাপায় বা যিখিনি বিগিনাৰ্ছ হয় তেওঁলোকৰ বাবে সুবিধা হয় তেন্তে হলে মই বস্তুখিনিৰ কথা আকৌ এবাৰ কৈ দিছোঁ মই চাহ কাপৰ জোখত 1.5 কাপ চাউল লৈছিলোঁ চাউলখিনি মই গোটেই ৰাতি তিয়াই থৈছোঁ আৰু সেইখিনি মই যেতিয়া কুকাৰত চিটি দিছিলোঁ তেতিয়া মই 1 কাপ গাখীৰ তাত অকণমান পানী মিলাই টোটেল 1 কাপ কৰি পেলাই মই চাউলখিনি দি চিটি মাৰিছিলোঁ সেইখিনি পিছত মই যেতিয়া পগাবলৈ লওঁতে মই গাখীৰ প্ৰথমতে আধা লিটাৰতকৈ কম দিছিলোঁ পিছত কিন্তু মোক আধা লিটাৰতকৈ বেছি গাখীৰ লাগি গ'ল গাখীৰৰ পৰিমাণটো অকণমান ইফাল হ'ব পাৰে যিহেতু গাখীৰটোৰ ওপৰত ডিপেণ্ড কৰে যে গাখীৰটো কিমান ডাঠ বা কিমান পাতল গৰু গাখীৰে হওক বা আমুল তাজা হ'লে অকণমান গাখীৰটো বেছি লাগিব যদি আপুনি পানী মিলাই নলয় আৰু চেনিৰ ক্ষেত্ৰত কওঁ আমি মিঠা অকণমান কম খাওঁ গাখীৰৰ সোৱাদটো অলপ বেছি হ'লে ভাল পাওঁ গতিকে আমি সৰু চাহ চামুচেৰে 3 চামুচে চেনি দিছিলোঁ আপোনালোকে যদি বিচাৰে অকণমান বেছি দিব পাৰিব আৰু কনসিস্টেন্সিটো আপোনালোকক দেখাইছে তেন্তে হলে পায়সৰ ৰেচিপিটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেন্তে হলে লাইক এটা কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ওচৰ চুবুৰীয়া সকলোৰে লগত ভিডিঅ'টো এপাক শ্বেয়াৰ কৰি দিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন তেন্তে হলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশনছবোৰ আপোনালোকে পাই থাকে আৰু এই পায়সখিনি এপাক ঘৰত বনাই চাব আৰু প্ৰসাদৰ লগত দি আপোনাৰ ভকতবৃন্দক আপুনি সন্তুষ্ট কৰিব পাৰিব আৰু যদিহে আপোনাৰ ভাল লাগে তেন্তে হলে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যে আপোনালোকে খাই কেনেকুৱা পালে টেষ্টি হৈছে নে নাই বা যদি আপোনালোকৰ আৰু কিবা সাজেশনছ আছে বা আপোনালোকে যদিহে বেলেগ ধৰণে বনায় তেন্তে হলে মোক এবাৰ জনাবলৈ কিন্তু নাপাহৰিব তেন্তে হলে আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ' লৈ অহাৰ আশাৰে নমস্কাৰ